মৰমৰ ছাত্ৰ ছাত্ৰীসকল সুপ্ৰভাত। ছাত্ৰ ছাত্ৰীসকল তোমালোকে অনুভৱ কৰিছা নিশ্চয় এইকেইদিন বহুত গৰম পৰিছে নহয়নে? কিয় এনে হয় জানানে তোমালোকে? আমাৰ বায়ুমণ্ডলত যেতিয়া প্ৰয়োজনতকৈ কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি পায় তেতিয়া কি হয়, আমাৰ বায়ুমণ্ডলত তাপমাত্ৰা বৃদ্ধি পায়। কাৰ্বন ডাই অক্সাইড গেছ আমাৰ বায়ুমণ্ডলত 0.04%হে আমাক প্ৰয়োজন, কিন্তু তাতকৈ অধিক হোৱাৰ ফলত যদি এনেকৈ কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বাঢ়ি গৈ থাকে তাৰ ফলত কি হ'ব, পৃথিৱীৰ বায়ুমণ্ডল সম্পূৰ্ণৰূপে উত্তপ্ত হৈ পৰিব আৰু তাৰ ফলত আমাৰ জীৱকুল জীয়াই থকাটো অসম্ভৱ হৈ পৰিব। ছাত্ৰ ছাত্ৰীসকল, সেই তাৰ প্ৰতিৰোধৰ কাৰণে আমি কি কৰিব লাগিব? সকলোৱে কি কৰিব লাগিব? গছ পুলি ৰোপণ কৰিব লাগিব নহয়নে বাৰু? কিয় জানানে? গছেহে সেই কাৰ্বন ডাই অক্সাইড গেছখিনি শোষণ কৰি আমাক কি কৰিব? অক্সিজেন গেছ এৰি দিব। আমাৰ এই চাৰিওফালে আগতেও কি আছিল? আমাৰ বহুত গছ গছনিৰে গোটেই চাৰিওফাল ভৰি আছিল, কিন্তু আমাৰ জীৱশ্ৰেষ্ঠ মানুহে গছবিলাক যধে মধে কাটি আমাৰ প্ৰকৃতিখন ধ্বংস কৰাৰ ফলত কি হৈছে? কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পাইছে নহয়নে বাৰু ছাত্ৰ ছাত্ৰীসকল? এতিয়া সেই যে গছ, তোমালোকৰ চাৰিওফালে থকা গছ গছনি, এই গছ গছনিবোৰকে আমি বিজ্ঞানত কি বুলি কওঁ? উদ্ভিদ বুলি কওঁ। আজি তোমালোকৰ লগত মই সপ্তম অধ্যায় উদ্ভিদৰ বিষয়ে জানো অহা পাঠটি আলোচনা কৰিম। তাৰ আগতে আমি কি কৰোঁ জানানে? আমাৰ ফুলনিখন এবাৰ চকু ফুৰাই চাওঁ আহাচোন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, চোৱাচোন, মই এখন সৰু ফুলনি বাগিচা বনাইছোঁ। এই ফুলনি বাগিচাখনত নানা ধৰণৰ সৰু ডাঙৰ ফুলবিলাক ৰুইছোঁ। কি হয় জানানে ছাত্ৰ ছাত্ৰীসকল? যেতিয়া তোমালোকে ৰাতিপুৱা শুই উঠাৰ পাছত যেতিয়া এই ফুলনি বাগিচাখন চোৱা, তেতিয়া তাত যেতিয়া বিভিন্ন ধৰণৰ ফুলবিলাক ফুলি থাকে তেতিয়া কি হয়? আমাৰ মনটো ভাল লাগি যায়। আৰু ভাল লাগি যোৱাৰ কাৰণে আমি দিনটোৰ কাৰণে যিবিলাক কাম কৰোঁ বা বিশেষকৈ পঢ়া শুনা বা যিবিলাক তোমালোকৰ দৈনন্দিন কাম কাজ কৰা, তেতিয়া সেই কামবিলাকো তোমালোকৰ কি হয়? সুফল লাভ কৰিব পাৰা। ছাত্ৰ ছাত্ৰীসকল, সেইবাবে তোমালোকেও এনেকুৱা এখন ফুলনি সকলোৱে বাগিচা সৰু বা ডাঙৰকৈ হ'লেও কৰিবলৈ চেষ্টা কৰিবা। আৰু কি হয় জানানে? আমি এই গছৰ পৰা কি পাওঁ? গছে আমাক বিশুদ্ধ বায়ু অক্সিজেন দিয়ে। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি এজোপা উদ্ভিদৰ বিভিন্ন অংশসমূহৰ বিষয়ে জানো আহা। এতিয়া এজোপা উদ্ভিদৰ অংশসমূহ হ'ল কি? কাণ্ড বা গা গছ, মূল বা শিপা, ডাল, পাত, ফুল আৰু ফল। আমি এতিয়া এজোপা উদ্ভিদ পৰ্যবেক্ষণ কৰি চাওঁ আহাচোন। ছাত্ৰ ছাত্ৰীসকল, এতিয়া চোৱা, এজোপা উদ্ভিদ, এই উদ্ভিদজোপাৰ কি হ'ল? এইদৰে কাণ্ড বা গা গছ আৰু শিপাখিনি মাটিত সোমাই থকাৰ কাৰণে মই তোমালোকক শিপাটো এনেকৈ দেখাইছোঁ। চোৱাচোন, এয়া গছৰ শিপা বা মূল। ইয়াৰ পিছতে আহিলে এয়া হ'ল গছৰ একোটা একোটা ডাল, এয়া গছৰ পাত, এয়া হৈছে ফুল, আৰু ইয়াতে কি হয়? ফল হয়। ইয়াৰ ফলবিলাক আমি নাখাওঁ, চৰাই চিৰিকটিয়ে কিন্তু ইয়াৰ ফলবিলাক খায় নহয়নে বাৰু? এতিয়া ছাত্ৰ ছাত্ৰীসকল চোৱাচোন, এতিয়া আমাৰ এই কাণ্ড বা গা গছ কি হয়? গছৰ ঠাল ঠেঙুলি, ডাল, পাত, ফুল, ফল আদি ধাৰণ কৰা অংশকে কি বুলি কোৱা হয়? কাণ্ড বা গা গছ। আৰু মূল বা শিপাই কি কৰে? মাটিত কি কৰি থাকে? খামুচি মাৰি ধৰি থাকে। এতিয়া কাণ্ডই কি কৰে? মূল বা শিপাই মাটিৰ পৰা শোষণ কৰা পানী আৰু সাৰ কি কৰে? গছৰ পাতলৈ পৰিবহণ কৰে, আৰু পাতে প্ৰস্তুত কৰা আহাৰ আকৌ কাণ্ডই উদ্ভিদৰ জোপাৰ অন্য অংশসমূহলৈ কি কৰে? পৰিবহণ কৰে। এতিয়া এজোপা উদ্ভিদতে ফুল লাগে হয় নহয়? ফুলৰ পৰা আকৌ কি হয়? ফল হয়।
আমি আকৌ আলোচনা কৰোঁ উদ্ভিদৰ প্ৰকাৰ সম্পৰ্কে। উদ্ভিদবিলাকৰ উচ্চতা, কাণ্ড এইবিলাকৰ ওপৰত আৰু ডালসমূহৰ ওপৰত ভিত্তি কৰি পেলাই উদ্ভিদসমূহক কি কৰিছে, প্ৰধানকৈ 4টা ভাগত ভাগ কৰিছে। কি হৈছে? তৃণ, গুল্ম, বৃক্ষ আৰু লতা। এতিয়া তৃণ উদ্ভিদৰ বিষয়ে আমি জানো আহাচোন। কি হয়? যিবিলাক গছৰ কি হয় কাণ্ড সেউজীয়া আৰু কোমল হয় তাকে কি বোলে? তৃণজাতীয় উদ্ভিদ বোলে। আৰু ইহঁতৰ কি হ'ব পাৰে? ঠাল ঠেঙুলি বেছিকৈ মিলাবও পাৰে। এতিয়া আমি এইজোপা চোৱাচোন, এইজোপা তৃণজাতীয় উদ্ভিদ হয়নে? এইজোপা তৃণজাতীয় উদ্ভিদ। ইহঁতৰ কাণ্ড অতি কোমল আৰু কি হয়? সেউজীয়া হয়। এতিয়া আমি যে ইয়াত উদাহৰণস্বৰূপে যে লৈছোঁ এই ঘাঁহ বন কি হয়? এয়া তৃণজাতীয় উদ্ভিদ। হালধি, আদা, তোমালোকৰ ঘৰৰ বাৰীত থকা মানিমুনি হয় নহয়, বন জালুক, এইবিলাক চব ঔষধি গুণ সম্পন্ন তৃণজাতীয় উদ্ভিদ। এতিয়া আমি চোৱাচোন এই হালধিৰ কথা তোমালোকে জানানে? এই হালধিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক। কি হয়? আমাৰ এতিয়া যে কৰোনা ভাইৰাছৰ সংক্ৰমণৰ সময়ত আমি কি কৰিব লাগে? এই হালধি কি কৰিব লাগে? পিচি পেলাই ৰস উলিয়াই আমি তাৰ 2 চামুচমান গৰম পানীৰ লগত নহ'লে গাখীৰ থাকিলে গাখীৰৰ লগত মিলাই খাব লাগে। তাৰ ফলত আমাৰ কি হয়? ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। আৰু এটা কথা তোমালোকে জানানে? বাঁহ গছ হ'ল কি? আটাইতকৈ ওখ ঘাঁহ। বাঁহ গছ আমাৰ নিশ্চয় সকলোৰে ঘৰৰ চাৰিওফালে আছে। আমাৰ অসমত বিশেষকৈ প্ৰচুৰ পৰিমাণে বাঁহ গছ উৎপন্ন হয়। এতিয়া ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছতে আহিলে আমাৰ গুল্ম হয়নে? গুল্মজাতীয় উদ্ভিদ। এতিয়া আমি এজোপা গুল্মজাতীয় উদ্ভিদ পৰ্যবেক্ষণ কৰিব আহাচোন। এতিয়া আমি এজোপা গুল্মজাতীয় উদ্ভিদ চাওঁ। এইজোপা কি বাৰু? এইজোপা কি হৈছে? গোলাপ ফুল হয়নে? এইজোপা গোলাপ ফুল। এতিয়া এই যিবিলাক কি হয়? উদ্ভিদৰ কাণ্ড কি হয়? তলৰ অংশৰ পৰা কি ওলায়? ঠাল ঠেঙুলি ওলায় আৰু কাণ্ড টান হয় কিন্তু শকত নহয়। এনেকুৱা ধৰণৰ উদ্ভিদবিলাককে কি কোৱা হয়? গুল্মজাতীয় উদ্ভিদ। আমি এজোপা গোলাপ ফুল, তোমালোকৰ ঘৰত থকা জবা ফুল, এইবিলাক কি হয়? গুল্মজাতীয় উদ্ভিদ হয়নে? এইবিলাক হৈছে গুল্মজাতীয় উদ্ভিদ। এতিয়া আমি গুল্মজাতীয় উদ্ভিদৰ এই গোলাপ ফুলৰ কথা তোমালোকে জানানে? পৃথিৱীৰ ভিতৰত তোমালোকে মোক ক'ব পাৰিবানে বাৰু? পৃথিৱীৰ ভিতৰত আটাইতকৈ ধুনীয়া ফুলপাহৰ নাম কি? তোমালোকে নিশ্চয় জানা নে নাজানা বাৰু? শুনা, মই কৈছোঁ পৃথিৱীৰ ভিতৰত আটাইতকৈ ধুনীয়া ফুলপাহেই হ'ল কি? এই গোলাপ। গোলাপ ফুলৰ এতিয়ালৈকে বৰ্তমান পৃথিৱীত 150 বিধমান কি আছে? প্ৰজাতি আছে। এতিয়া আহিলোঁ আমি বৃক্ষ। আৰু এটা উদ্ভিদৰ আন এটা ভাগ হ'ল কি? বৃক্ষ। বৃক্ষ কোনবিলাক? যিবিলাক উদ্ভিদৰ কি হয়? কাণ্ড শকত, টান আৰু বাদামী ৰঙৰ হয় আৰু কি হয়? মাটিৰ পৰা ওপৰত কি হয়? ইয়াৰ ঠাল ঠেঙুলি ওলায়, তাকে কি বোলে? বৃক্ষ বোলে। আমি উদাহৰণস্বৰূপে এজোপা মধুৰিআমৰ গছ হয় নহয়, তোমালোকে চবেই দেখিছা এই মধুৰিআমৰ গছজোপা এজোপা বৃক্ষ। আৰু কি হয়? ইয়াৰ দেখিছানে? ওপৰত ঠাল ঠেঙুলি ওলায়। তোমালোকৰ ঘৰত থকা আম গছ, কঁঠাল গছ, সেইবিলাকো একোজোপা বৃক্ষ হয়নে? এতিয়া আহোঁ আমি আৰু এটা ভাগ হৈছে আমাৰ কি? উদ্ভিদৰ লতা জাতীয় উদ্ভিদ। লতা জাতীয় উদ্ভিদ কাক বোলে? যিবোৰ উদ্ভিদৰ কাণ্ড দুৰ্বল, ই পোন হৈ থিয় হৈ থাকিব নোৱাৰে, ই কি হয়? মাটিতে বিস্তাৰিত হয়, তেনেবোৰ উদ্ভিদক কি বুলি কোৱা হয়? লতা জাতীয় উদ্ভিদ বোলে, বা ইংলিছত তাক ক্ৰিপাৰ বুলি কোৱা হয় হয়নে? এতিয়া লতা জাতীয় উদ্ভিদ হিচাপে আমি কি ল'ব পাৰোঁ? আমাৰ ঘৰত যে তোমালোকৰ ঘৰত নিশ্চয় ৰঙালাও গছ হয়নে নহয়, জাতিলাও গছ, এইবিলাকে দেখিছানে? সেইবিলাক ধৰণৰ উদ্ভিদক কি কয়? লতা জাতীয় গছ। আকৌ কি হয়? যিবিলাক উদ্ভিদে অন্য বস্তু বা কি হয়?
বা ওচৰত থকা উদ্ভিদৰ সহায় লৈ পেলাই ওপৰলৈ বগাই যায় তাকে কি কয় আৰোহী লতা বা ক্লাইম্বাৰ। আমি উদাহৰণস্বৰূপে দিছোঁ এজোপা কি ফুল বাৰু বাগান ভেলিয়া, হয় নহয়? আৰু তোমালোকৰ ঘৰত থকা পাণ জালুক গছ ইত্যাদিবিলাকক কি কোৱা হয়? আৰোহী লতা বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকল, আমি যে আজি পাঠটো পঢ়িলোঁ ন, আমি এই পাঠটোত কি কি শিকিলোঁ চাওঁ আহাচোন। আমি আজি পাঠত প্ৰথমতে শিকিলোঁ যে এজোপা উদ্ভিদৰ বিভিন্ন অংশসমূহৰ বিষয়ে। বিভিন্ন অংশসমূহ কি আছিলে? কাণ্ড বা গা গছ, মূল বা শিপা, ডাল, পাত, ফুল আৰু ফল। তাৰপিছতে আহিল 2 নম্বৰত গছৰ ঠাল ঠেঙুলি, পাত, ফুল আদি ধাৰণ কৰা অংশকে কি কয়? কাণ্ড বোলে, হয়নে? 3 নম্বৰত আহিলে কাণ্ডই শিপাই শোষণ কৰা পানী আৰু সাৰ পাতলৈ আৰু পাতৰ পৰা খাদ্যবস্তু কি কৰে? গোটেই গছজোপালৈ পৰিবহণ কৰে। 4 নম্বৰ আহিলে উচ্চতা, কাণ্ড আৰু ডালসমূহৰ ওপৰত ভিত্তি কৰি উদ্ভিদসমূহক কি কৰা হৈছে? প্ৰধানকৈ 4টা ভাগত ভাগ কৰা হৈছে। সেইকেইটা আমি আলোচনা কৰিলোঁ কি? তৃণ, গুল্ম, বৃক্ষ আৰু কি লতা, নহয়নে? এতিয়া তোমালোকক মই কেইটামান 2টা গৃহকৰ্ম প্ৰদান কৰিছোঁ। গৃহকৰ্ম প্ৰথমটো হ'ল কি? এজোপা গছ আঁকি গছৰ বিভিন্ন অংশসমূহ কি কৰা? চিনাক্ত কৰা। আৰু দ্বিতীয়তে তোমাৰ অঞ্চলত পোৱা তৃণ, গুল্ম, বৃক্ষ আৰু লতাজাতীয় উদ্ভিদৰ 2টাকৈ নাম লিখা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক শেষত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমালোকে পাঠদান দি অতি মনোযোগেৰে অংশগ্ৰহণ কৰাৰ বাবে। আৰু আমি ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছৰ পৰ্যায়ত আমি উদ্ভিদৰ কি কৰিম? পাতৰ কাম, শিপাৰ কাম আৰু বিভিন্ন অংশসমূহৰ কামৰ বিষয়ে আলোচনা কৰিম।